ঘৃণাৰ বুলি তাৰমানে পাপীক ঘৃণা নকৰিবা পাপক ঘৃণা কৰা বুলি কৈছে পাপীটোকতো ঠিকো কৰিব পাৰে পাপী এজন মানুহ কিবা ডাঙৰ ভুল কৰিলে তাক কালি ঠিকো কৰিব পাৰে পাপে কিন্তু এইটো মানে ঠিক নহয় পাপকে ভয় কৰিব লাগে এইকাৰণে পাপ কৰিব নালাগে মানুহবিলাক কয় যে কি মানুহকে ভয় বহুত মানুহ কৈছিলে এই আজিকালি ঈশ্বৰক ভয় কৰিব নালাগে মানুহকে ভয় কৰিব লাগে এনেকুৱা কয় মানুহটো আমাক কি কৰিব কমচে কম মাৰিব কিন্তু ঈশ্বৰেতো আমাক মানে কি কৰিব ঈশ্বৰক যদি আমি ইয়েছ ঈশ্বৰে চেপি ধৰে বুলি কৈছে মানে পৃথিৱীত আৰু স্বৰ্গ বুলি জাগা নাই এইটোৱে স্বৰ্গ এইটোৱে নৰক যদি আপুনি ভাল কাম কৰিছে স্বৰ্গ ইয়াতে পাব স্বৰ্গ এইটোৱে যাৰ ঘৰত 4টা 5জন ব্যক্তি আছে মাক দেউতাক ল'ৰা ছোৱালী ধুনীয়া খাই আছে পকী ঘৰ নাথাকিব পাৰে দুবিলা দুমুঠি খাই আছে চাফ চিকুণ চবে মাত বল কৰে হাঁহি ফূৰ্তি কৰি ধুনীয়াকৈ খাই আছে সেইটোৱে স্বৰ্গ কাৰোবাৰ ঘৰ আছে বিৰাট ডাঙৰ পাকি ঘৰ ৱাল চব কাৰেণ্ট আছে এচি আছে গধূলি হ'লে গিৰিয়েক ঘনীয়েক মাৰামাৰি কৰি আছে সেইটোৱে নৰক তো আমাৰ স্বৰ্গ নৰক চব ইয়াতে আছে এইকাৰণে আমাৰ বাপসকলে কৈছে মুখত হৰিৰ নাম হাতত কাম হয় না মুখত হৰিৰ নামটো থাকিব লাগিব চবৰ আৰু হাতত কিন্তু কামো থাকিব লাগিব এতিয়া আমাৰ ডেকা ল'ৰাবিলাক বেয়া নাপাব এটা কথা কম মই বহুত বছৰ অসমীয়া গাঁৱত থাকি আহিলোঁ মানে কি হয় মানে গধূলি আমাৰ দাদা খুৰাহঁতৰ বয়সৰ মানুহবিলাক নাম কীৰ্তন কৰে ডেকা ল'ৰাবিলাক ধাবাত মদ খাবলৈ যায় আমাৰ সমাজখন কিন্তু অধপতনে গৈ আছে গতিকে ইয়াৰ কাৰণে আমিয়ে জগৰীয়া আমাৰ মাক দেউতাকসকলে সৰুৰ পৰাই ল'ৰা ছোৱালী কিন্তু ভালকৈ চোৱা চিতা কৰিব লাগিব আমি ইয়াক ডিগ্ৰী দিব নোৱাৰোঁ কাৰণ মই মা দেউতাক যদি মেট্ৰিক পাছ মইতো কেনেকৈ MA পঢ়াম কিন্তু আমি ইহঁতক মানে টকা পইচা দি পঢ়াওঁ কিন্তু ডাঙৰ কথাটো হৈছে বহুত MA BA পাছ কৰা ল'ৰা ছোৱালীৰ আজি মুখত ভাল মাত এষাৰ নাই হাঁহি তামচা ফূৰ্তি সন্মান কৰি কথা ক'বলৈ নাজানে এইটোৰ কাৰণে এতিয়া আমিয়ে দুখ পাওঁ আপুনিয়ে দুখ পায় সেইকাৰণে সংস্কাৰ যিটো আছে সংস্কাৰটো কিন্তু ঘৰতে দিব লাগিব বেলেগে দিব নোৱাৰিব সংস্কাৰটো সবচে ইম্পৰ্টেণ্ট মানুহ এজন যিমান ডাঙৰ মানুহ হওক তাৰ মুখৰ মাতখন যদি ভাল নহয় মানুহৰ লগত যদি ভাল ব্যৱহাৰ কৰি চলিব নোৱাৰে ইয়াৰ কাৰণে এই বিশ্বখনে নৰকৰ নিচিনা আৰু মানৱ জাতিৰ শ্ৰেষ্ঠ ধৰ্মটোৱে হৈছে এজন মানুহ আনজন মানুহক সন্মান কৰিব লাগিব তো এই কাৰণে এতিয়া বড়ো অবড়ো এইবিলাক ফিনিছ কৰিব লাগে আমাৰ সত্ৰটো জাতি জনগোষ্ঠী নহয় এইখন তামোলপুৰত মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ এইখন ফিল্ডতে আমাৰ সন্ধিয়া মেনন বিজয় ভূঞা খগেন মহন্ত অৰ্চনা মহন্ত আহিছিলে ধুনীয়া ধুনীয়া ফুটবল খেল হৈছিলে তামোলপুৰত মানে যিমানখিনি গুৱাহাটীৰ কৰবা ডাঙৰ ডাঙৰ টিম কোকৰাঝাৰৰ আমি তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী ফিল্ডখনতে ফুটবল চাইছিলোঁ এনেকুৱা বতৰত আৰু বিহুৰ সময়ত যিমান ডাঙৰ ডাঙৰ গায়ক থিয়েটাৰ আমাৰ ইয়াতে মটঙা চকত কোহিনুৰ থিয়েটাৰ চাবলৈ বাছ ৰিজাৰ্ভ লৈ আহিছিল মানুহবিলাক কিন্তু যোৱা 20-25 বছৰত অলপ মানে অভিশপ্তৰ নিচিনা হৈ গ'ল কিছুমান অশান্তি পৰিৱেশ হৈ গ'ল কিন্তু এতিয়াতো আমি ইয়াৰ পৰা গুচি নাযাওঁ নহয় আমাৰ এনেকুৱা কোনো ডিচিশ্যন নাই কি আমি এতিয়া আৰু তামোলপুৰখন বেয়া হ'ল বল ইয়াৰ 1 লাখ মানুহটো গুচি যাওঁ আমি ইজৰাইলত তেনেকুৱাতো নহয় আমি ইয়াতে থাকিম আৰু আমি মাত্ৰ নহয় আৰু আহি আছে নৱপ্ৰজন্ম আমি যদি কাজিয়া পেচাল কৰি লেতেৰা পেত্ৰা কৰি থৈ যাওঁ আৰু আহা প্ৰজন্ম হিটো চাফা কৰোঁতে দিন যাব গতিকে আমাৰ দিনতে যদি সব ঠিক ঠাক কৰি যাওঁ আহা প্ৰজন্মটো আমাক ভাল পাব আমাৰ মা দেউতাহঁতে ইমান সুন্দৰ কৰি থৈ গ'ল গাঁৱত ফুল চুল ৰুই ধুনীয়াকৈ গোসাঁই ঘৰ বনাই চব বনাই ইমান ভালকৈ কৰি থৈ গ'ল বিৰাট ভাল তো ইহঁতেও ভাল পাব মোক এজন ৰাষ্ট্ৰদূতে কৈছিলে এদিন কি প্ৰমোদ স্বৰ্গ কিন্তু আছে দেই বুলি কৈছে মই ক'লোঁ ছাৰ স্বৰ্গ ক'ত আছে স্বৰ্গ পৃথিৱীতে আছে বুলি ক'ত কি কৈছে ইউৰোপত আছে বুলি কৈছে হয় নেকি ইউৰোপত ক'ত আছে ইউৰোপত কিছুমান দেশ আছে তাত গৰু ছাগলীও মালিকক নুখুদাকৈ বেৰা ভাগি জাপ মাৰি নাযায় বুলি কৈছে মানে এই চিনেমাবিলাক যে দেখা পাওঁ এই ইংলেণ্ড আমেৰিকাবিলাকত যে বেৰা দিয়ে আমাৰ নিচিনা এই এনেকৈ বাঁহৰ বেৰা একদম টানি মেৰাই বান্ধি নিদিয়ে মানে সৰু ইহঁতৰতো ডাঙৰ ডাঙৰ কাঠৰ মানে এনেকৈ বিট মাৰি দিয়ে ধুনীয়া দেখাৰ কাৰণে আৰু তাৰমানে তাত যদি কোনোবা ঘোঁৰা এটা ঘাঁহ খাই আছে সিটোও জাপ মাৰি নাযায় মানে সি কাৰণ তাক ইমান এনেকুৱা মানে ৰখা হৈছে মানে সিটো ট্ৰেইনিংটো এইটো আমাৰ তাততো গৰু ছাগলীক বাদ দিয়ক হাজাৰ ডাঙৰ ৱাল দিলেও মানুহে মানে লৈ যায় খাই দিব এইটো এতিয়া মানুহে চুৰ হৈ গৈছে চব তো বাকী আৰু গৰু ছাগলীক আমি কি ক'ম তো সেইকাৰণে আমাৰ সমাজখন আমিয়ে বাচাব লাগিব আৰু বেলেগে নাবাচায় বুজিছেনে আমিয়ে ভাগ্য আমিয়ে কৰ্ম আমিয়ে চব কোচ কিন্তু আমি যদি এতিয়া গা এৰা মনোভাৱ দিওঁ এইটো ইয়াৰ চব শেষ হৈ যাব আমাৰ সময়তে ঠিক কৰিব লাগিব হয় আমাৰ 20 বছৰ বেয়া হৈ গ'ল আৰু 20 বছৰটো আমি ভাল কৰোঁ তো এই কাৰণে আজি তামোলপুৰত
মেডিকেল কলেজ আহিছে, কেঞ্চাৰ হস্পিটেল আহিছে, কলেজ দুখন প্ৰভিঞ্চিয়েলাইজ হ'বলৈ গৈ আছে। আমাৰ কলেজখন এতিয়া চব লিষ্টবিলাক লৈছে, কলেজ হ'ব। ইয়াৰ পিছত ছায়েন্স কলেজ আমি আৰম্ভ কৰিম ইয়াত, গোটেই আমি ষ্টেডিয়াম আৰম্ভ কৰিম ইয়াত। আমাৰ ভূপেন হাজৰিকাৰ নামত এটা প্ৰকল্প হ'ব ইয়াত ডাঙৰ। চব সুন্দৰকৈ তামোলপুৰটো সজাই বঢ়াই নেক্সট জেনেৰেশ্যনক দি যোৱাটো আমাৰ দায়িত্ব। আৰু ইয়াৰ বাহিৰে জীৱিকাৰ কাৰণে বহুত সংস্থাপনৰ কাৰণে, গভৰ্ণমেণ্ট চাকৰি নাই, সংস্থাপনৰ কাৰণে ৰাস্তা ওলাব লাগিব। কোনোবা দোকান দিব, কোনোবা ট্ৰেক্টৰ চলাব, কোনোবা মিস্ত্ৰী হ'ব, কোনোবা কিবা বেলেগ কাম কৰিব। এই সংস্থাপন আৰু কোনোবা ইয়াত কৰিব, কোনোবা বাহিৰত যাই কৰিব। আজি বাহিৰত যাই সিকিউৰিটি গাৰ্ড হৈ 8,000 10,000 পইচা লৈছে। ইয়াত যদি তাক আৰু অলপ ভাল শিকাই দিব পাৰোঁ, সি বাহিৰত যায় 20,000 টকা কামাব। আজি মানে পাঞ্জাৱখন, গোটেই পাঞ্জাৱ, আজি কানাডাত মানে 4জন মন্ত্ৰী পাঞ্জাৱৰে হয়, পাঞ্জাৱী কানাডা দেশৰ। বাহিৰত যাই পইচা কামাই আনিছে, পাঞ্জাৱটো ডেভেলপ কৰিছে। কেৰেলাৰ মানে গোটেই আমেৰিকা, ইংলেণ্ডৰ ডক্টৰ, প্ৰফেচাৰ চব কেৰেলা, ইহঁতে পইচা কামাই আনিছে। এতিয়া আমাৰো ইয়াত যদি আমাৰ উপাৰ্জনৰ একো ৰাস্তা নাই, আমি বাহিৰত যাই হ'লেও উপাৰ্জন কৰি আনিব লাগিব। তেতিয়া আমাৰ অঞ্চলটো আমি চাব লাগিব, লোকেল মাৰ্কেটত কিমান মানুহ লাগে, কিমান খেতিয়ক লাগে, কিমান কি লাগে এইবিলাক। আৰু আজিকালি খেতি বাৰীবিলাক চব অৰ্গেনিক বিচাৰিছে, গতিকে সেই অৰ্গেনিক খেতিবিলাক আমি কৰিব লাগিব। সাৰ চাৰ দিয়া বস্তুবিলাক মানুহে নিবিচাৰে। আৰু তামোলপুৰ টাউনখন যথেষ্ট উন্নয়ন হ'ব পৰা স্কোপ আছে আমাৰ। এই টাউনখন উন্নয়ন কৰিলে আমাৰ চবৰে উন্নয়ন হ'ব। আৰু ইয়াৰ লগতে জাতি জনগোষ্ঠী সকলোৰে কাৰণে আমি ডেভেলপমেণ্ট বৰ্ডবিলাক বনাব বিচাৰিছোঁ। গোসাঁই ঘৰ বনাব লাগে, মন্দিৰ বনাব লাগে। সমাজখন শুৱনি কৰাৰ কাৰণে যি কাম বাকী ৰৈছে এইখিনি কৰি পেলাই আমি আগুৱাই যাব লাগে। মোৰ চিন্তা এইখিনিয়ে, আৰু দীঘলীয়া নকওঁ। আপোনালোকৰো মানে